হুমেনিটিৰ উদ্যোগৰ ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে বিনামূলীয়া ৰক্তদান শিবিৰ। আজি দেশজুৰি পালন কৰা হৈছে ৰাষ্ট্ৰীয় যুৱ দিৱস। যুৱ দিৱসৰ প্ৰতি সংগতি ৰাখি সমান্তৰালভাৱে ধুবুৰী চহৰৰ ৰামকৃষ্ণ সেৱাশ্ৰমত ধুবুৰী স্বেচ্ছাসেৱী সংগঠন দ্য হুমেনিটিৰ উদ্যোগত বিনামূলীয়া ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। ৰক্তদান কাৰ্যসূচীত বিশিষ্ট ব্যক্তি তথা চিকিৎসকসকল উপস্থিত থাকে। Anybody, যিকোনো এজন মানুহ যাৰ ইয়ং এজ আছে, বিশেষ একো বেমাৰ তেনেকুৱা সংক্ৰমণ বেমাৰ একো নাই, তেওঁৱে ব্লাড ডোনেট কৰিব পাৰে। আৰু এই ডোনেশ্যনটো মানে ইমান এটা কামত লাগিব কেতিয়াবা যে এজন মানুহৰ প্ৰাণ হয়তো বাচি যাব পাৰে। মই এটা সৰু কাহিনী আপোনালোকক কওঁ, তেতিয়াহ'লে গম পাব যে এইটোৰ ইম্পৰ্টেঞ্চ কিমান। আজিৰ পৰা বহু বছৰ আগত, তেতিয়া মই ষ্টুডেণ্ট, আমাৰ অপ্সৰা চিনেমা হলৰ ওচৰত এটা পান্তামূলৰ দোকান আছিলে। আমি তাতে গৈ সব মেডিকেল ষ্টুডেণ্টবিলাক তাতে যাই আমি আড্ডা মাৰোঁ। তো এদিনাখন তাতে আমি ৰৈ আছিলোঁ। সন্ধিয়া এজন মানুহ মানে একদম কিবাকে গম পাইছে যে তাতে মেডিকেলৰ ল'ৰাবিলাক আহে। তেওঁ তেনেকৈ একদম দৌৰি দৌৰি আহিছে দেই। আহি মই তেওঁৰ মুখখন এতিয়াও মোৰ চকুত ভাহে। একদম কান্দি আছে আৰু হাত জোৰ কৰি কৈ আছে যে মোক এক বটল ব্লাড যদি কোনোবাই দিয়ে তেনেহ'লে মোৰ সংসাৰটো বাচি যায়। মোৰ মানে ৱাইফ একদম ভীষণ অসুস্থ, ডাক্তৰে ব্লাড দিব কৈছে, মই কোনো জেগাত ব্লাড বিচাৰি পোৱা নাই, কোনেও নিদিয়ে মোক ব্লাড। এই কথা শুনাৰ লগে লগে মই আৰু মোৰ ৰুমমেট আমি দুজনে গ'লো তেখেতৰ লগত। গৈ পেলাই ব্লাড মই এক বটল দিলোঁ, মোৰ ৰুমমেটেও এক বটল দিলে। আচৰিত কথা, তেওঁৰ ব্লাড গ্ৰুপ আৰু মোৰ ৰুমমেটৰ ব্লাড গ্ৰুপ ছেম আছিলে। আৰু এই মাইকী গৰাকীৰ যিটো ব্লাড লাগে ছেম। তো ক্ৰছ মেচ অ'কে হ'ল, আমি দি দিলোঁ। তো ব্লাড দি দিছোঁ, এইটোতো একো মোৰ কাৰণে একো ডাঙৰ কথা নহয়, মই তেনেকৈ ব্লাড বহুতবাৰ দিছোঁ। তাৰপিছত মানুহজন তেতিয়া নেক্সট ডে দেই, আমিতো ঘূৰি আহিলোঁ। নেক্সট ডে মানুহজন আপুনি বিশ্বাস নকৰিব, ছেটিছফেকশ্যন আৰু গ্ৰেটিটিউড মানুহৰ কিমান হ'ব পাৰে। এইটো মানে এই আনপঢ় মানুহ এজন, যাৰ কোনো মানে ফাইনেন্সিয়েল ষ্ট্ৰেংথ নাই, এডুকেশ্যন কিমান নাই, কিন্তু গ্ৰেটিটিউড সেইটো মানে মই মানে অভিভূত হৈ গৈছোঁ মানুহজনৰ এক্টিভিটি চাই পেলাই। মানে মোতকৈ বয়সত ডাঙৰ, মানে পাৰিলে মোক ভৰিতে ধৰে আৰু এনেকুৱা অৱস্থা। আৰু আমিও চাব গৈছিলোঁ, গৰাকীজনীক ভাল হৈ গ'ল, তেওঁ ঘৰলৈ গ'ল। আৰু সেইদিনাখন মই অনুভৱ কৰিছিলোঁ যে ব্লাডৰ প্ৰয়োজন হ'লে মানুহ কিমান অসহায়। কাৰণ কি, ব্লাডৰ কোনো পইচা দি এইটো নহয়, এইটো কোনোবা দিব লাগিব, তেতিয়াহে হ'ব। আৰু কোনে দিব? যিজনে দিব পাৰে তেওঁ যদি দিয়ে, তেওঁতো আমাৰ বেছিভাগ মানুহ আমাৰ নাজানে যে ব্লাড দিব পৰা যায়। বেছিভাগ মানুহ জানে ব্লাড দিলে মোৰ ক্ষতি হৈ যাব, মোৰ ক্ষতি কৰি আপোনাৰ উপকাৰটো মই নকৰিম, এনেকৈ কৈ থাকে মানুহবিলাক। কিন্তু একচুৱেলি ব্লাড দিলে যে একো ক্ষতি নহয়, মই ভাবোঁ আমাৰ হিউমেনিটি গ্ৰুপৰ পৰা যদি এনেকুৱা এৱেৰনেছ প্ৰগ্ৰাম আৰু কৰিব লাগে, য'ত মানে মানুহে এটলিষ্ট বুজিব পাৰে যে আমি যেনেকুৱা মানে আমাৰ বায়'লজিকেল প্ৰচেছবিলাক যেনেকৈ চলি থাকে, ব্লাড ডোনেশ্যন ইজ অলছ' এনাডাৰ বায়'লজিকেল প্ৰচেছ। আৰু সদায় মনত ৰাখিব, যেতিয়া আপোনাৰ ঘৰত চাহ খাই নহয়, বিস্কুট থাকে, যেতিয়া দেখিব বিস্কুটৰ টেমাটো কম হৈ যায় না, তেতিয়া আপুনি আকৌ বিস্কুট কিনি আনি তাত ভৰি দিয়ে, নহয় জানো? তো আমাৰ শৰীৰৰ ব্লাডটো তেনেকুৱা, যেতিয়া ব্লাডটো কমি যাব নহয়, তেতিয়াহ'লে আমাৰ হিম'পয়চিছ আৰু বেছিকৈ হ'ব, আৰু লগে লগে ব্লাডটো আকৌ ৰিফিল হৈ যাব। এইটো 3 মাহ বুলি কয়, কিন্তু ইউজুৱেলি 1-1.5 মাহতে এইটো ৰিপ্লেনিছ হৈ যায় ইয়ং ল'ৰা এটা বা ইয়ং ছোৱালী এজনী। কিন্তু একচুৱেলি আমি ব্লাড ডোনেট যে কৰিব পাৰোঁ, এই কনচেপশ্যনটো আমাৰ মানুহৰ ভিতৰত এতিয়াও নাই ভাল কৰি। মই আশা কৰিম যে এনেকুৱা এৱেৰনেছ প্ৰগ্ৰাম হওক, য'ত আমি আৰু মানুহৰ ওচৰত যাব পাৰোঁ আৰু মানুহক ক'ব পাৰোঁ কথাটো যে ব্লাড ডোনেশ্যন ইজ এ চিম্পল থিং এণ্ড কেন বি ডান বাই এনিবডি। আৰু সেইখিনি দান দি পেলাই এজন মানুহৰ লাইফে বচাই দিয়া যায়। ধন্যবাদ।